নমস্কাৰ পুনৰবাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। পবিত্ৰ লক্ষী পূৰ্ণিমা তথা লক্ষী পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় দুৰ্গা পূজা খুব সুন্দৰকৈ উপভোগ কৰিলে। মা দুৰ্গাৰ আশীষ সকলোৰে তাত থাকক বুলি আশা কৰিলোঁ। আশা কৰিছোঁ মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰখনত সদায় থাকিব। আজিৰ এই ভিডিঅ' আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, কিয়নো আজি আপুনি এই ভিডিঅ'টোত মা লক্ষ্মীয়ে দিয়া এনে কেইটামান সংকেতৰ বিষয়ে জানিব, যি সংকেত পালে আপুনিও বুজিব পাৰিব যে আপুনি মা লক্ষ্মীৰ নামত কৰা পূজা অৰ্চনা অথলে যোৱা নাই। আপোনাৰ প্ৰাৰ্থনাত মা লক্ষ্মীয়ে সন্তুষ্ট হৈছে সেই কথাও আপুনি জানিবলৈ পাৰিব। আপোনাৰ ঘৰত যে মা লক্ষ্মীয়ে বাস কৰিছে সেই কথা আপুনি 6টা সংকেত পালে আপুনি নিশ্চিত হ'ব পাৰিব। লগতে এই সংকেতৰ পোৱাৰ পিছত আপুনি মা লক্ষ্মীক কিদৰে আদৰিব সেই কথাও আপোনালোকে এই ভিডিঅ'টোৰ শেষলৈ জানিবলৈ পাৰিব। আমি সকলোৱে বিচাৰোঁ যে আমাৰ ঘৰখনত যেন কেতিয়াও ধন সম্পত্তিৰ অভাৱ নহয়। জীৱনৰ সকলো দুখ সমস্যা আৰ্থিক নাটনি দূৰ হোৱাৰ কামনাৰে মা লক্ষ্মীৰ লগতে আন দেৱ দেৱী বা ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ। কিন্তু আপুনিও হয়তো দেখিছে যে হাজাৰ পূজা অৰ্চনা সকাম নিকাম কৰিও ভগৱানক দিনে নিশাই আৰাধনা কৰিও একাংশ মানুহে জীৱনত বিচৰা মতে তেনে কোনো ফল লাভ কৰিব নোৱাৰে। আৰ্থিক সংকট ক্ৰমাৎ বাঢ়িহে যায়। হাতলৈ টকা আহিলেও সেই টকা কিবা নহয় কিবা এটা লেঠা ওলাই সকলো খৰচ হৈ যায়। আচলতে এনেকুৱা কিয় হয় সেই কথা আপুনি এই ভিডিঅ'টোত ভালদৰে বুজিব পাৰিব। বহুতৰে এইবোৰ হয় কাৰণত তেওঁলোকৰ জীৱনত কিছুমান লাভ কৰা সংকেত বুজি নাপায়। মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছেনে বা দেৱী লক্ষ্মী আপোনাৰ ওপৰত তুষ্ট নে ৰুষ্ট এই কথা আমি 6টা সংকেতৰ জৰিয়তে লাভ কৰোঁ। তাৰ ভিতৰত প্ৰথম সংকেতটো হৈছে দুমুখীয়া সৰ্প। বহুতৰ ঘৰলৈ কেতিয়াবা নিশ্চয় দুমুখীয়া সৰ্পৰ আগমন ঘটে। যদিহে আপোনাৰ ঘৰলৈ এনেধৰণৰ সৰ্প আহে তেন্তে অলপো ভয় কৰাৰ কাৰণ নাই বুলি বাস্তুশাস্ত্ৰই কৈছে। যদিহে এনে দুমুখীয়া সাপ আপোনাৰ ঘৰখনলৈ আহে সেয়া শুভ সংকেত বুলি কোৱা হয়। সপোনত গৰ্ভৱতী যি মহিলা আছে সপোনত যদি তেওঁলোকে সৰ্প দেখে তেন্তে সেয়া তেওঁলোকৰ বাবে শুভ বুলি কোৱা হয়, কাৰণ সেয়া পুত্ৰ সন্তান প্ৰাপ্তিৰ সংকেত বুলি কোৱা হৈছে। আৰু যদিহে কোনোবাই সপোনত বগা সাপ দেখে তাৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনলৈ খুব সোনকালে মা লক্ষ্মীৰ আগমন ঘটিব। আপোনাৰ হাতলৈ শীঘ্ৰেই টকা পইচা আহিব বুলিও কোৱা হয়। দ্বিতীয়তে, ঘৰৰ তুলসী গছৰ কাষত জেঠী দেখা পোৱা। যদি দীপাৱলীৰ 5 দিন পূৰ্বে বা 5 দিন পিছৰ সময়খিনিত তুলসী গছৰ আশে পাশে কেৱল এটা জেঠী দেখা পায় তেন্তে এইটো এটা শুভ সংকেত বুলি বাস্তুশাস্ত্ৰই কৈছে। কিন্তু এটাতকৈ যদি অধিক জেঠী দেখে তেন্তে সেয়া অশুভ বুলিহে মনা হয়। ইয়াৰ পৰা ঘৰখনত নেতিবাচক প্ৰভাৱ পৰাৰহে সম্ভাৱনা আছে। তৃতীয়টো, মুখ্য দুৱাৰত ক'লা ৰঙৰ পৰুৱা দেখা পোৱা। আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ সেই দুৱাৰখনত বা তাৰ আশে পাশে যদি ক'লা পৰুৱা দেখে, ক'লা পৰুৱাই যদি জুম পাতি বন্ধি থকা দেখে তেন্তে আৰু বা অহা যোৱা কৰি ৰখা দেখে তেন্তে সেইটো ঘৰখনৰ বাবে মংগলজনক সংকেত বুলি বাস্তুশাস্ত্ৰ মতে কোৱা হৈছে। চতুৰ্থ সংকেতটো হৈছে মেকুৰীয়ে পোৱালি জন্ম দিয়া। ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়াটো এটা শুভ সংকেত বুলি কোৱা হৈছে। অৱশ্যে ইয়াতো এটা কথা আছে, যদিহে ঘৰত পোহা মেকুৰীয়ে পোৱালি জন্ম দিয়ে সেইটো শুভ নহয় বুলি কোৱা হয়। যদি বেলেগৰ ঘৰৰ পৰা আহি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, ঘৰখনৰ আশে পাশে থকা কোনো যদি ঠাইত আহি পোৱালি জন্ম দিয়ে মেকুৰীয়ে, সেয়া আপোনাৰ ঘৰখনৰ বাবে যথেষ্ট শুভ বুলি কোৱা হয়। তাৰ পিছৰ সংকেতটো হৈছে ৰাতিপুৱাই শুই উঠিয়ে ঝাৰু মাৰি থকা দেখা পোৱা। অৰ্থাৎ যদি ৰাতিপুৱা শুই উঠিয়েই আন কোনোবাই ঘৰৰ চোতাল পদূলি মুখ বা ৰাস্তাত ঝাৰু মাৰি থকা দেখা পায় সেয়া এক শুভ সংকেত বুলি কোৱা হৈছে। যদি আপুনি পুৱা কিবা কামত ওলাই যায় আৰু গৈ থাকোঁতে যদি কোনোবাই ঝাৰু মাৰি থকা দেখে তেন্তে সেয়াও আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ বাবে এটা শুভ সংকেত। ইয়াৰ উপৰিও যদি কোনো অবিবাহিতা ছোৱালীয়ে ঝাৰু দি থকা দেখে তেন্তে খুব সোনকালে আপোনাৰ হাতলৈ টকা অহাৰ সম্ভাৱনা থাকে বুলি বাস্তুশাস্ত্ৰ মতে কোৱা হৈছে। অন্তিমটো সংকেত হৈছে ফেঁচা দেখা পোৱা।
অৱশ্যে বহুতো লোকৰ ধাৰণা বহুত বেলেগ বেলেগ। বহুতে কয় যে ফেঁচা ঘৰত অহাটো ভাল সংকেত আৰু বহুতে কয় যে ফেঁচা ঘৰলৈ অহাটো বেয়া সংকেত। কিন্তু ইয়াৰ মাজতে এটা কথা ক'বলৈ বিচাৰিছোঁ, ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰি যে যদিহে ঘৰলৈ ফেঁচা আহে তেন্তে শুভ বুলি কোৱা হয়, আৰু যদিহে বগা ফেঁচা আহে তেন্তে অত্যন্ত শুভ বুলি কোৱা হৈছে। ই আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমনৰ এক সংকেত বহন কৰে। গতিকে এয়াই আছিল মা লক্ষ্মীৰ আপোনাৰ ঘৰত আগমন কৰাৰ কেইটামান সংকেত। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, কিছু সংখ্যক হ'লেও উপকৃত হৈছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদিহে ভিডিঅ'টো আপোনালোকে খুব ভাল পাইছে আৰু যদিহে আপোনালোকে মা লক্ষ্মীৰ ভক্ত হয়, তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে। গতিকে আজিলৈ আহিছোঁ, পুনৰবাৰ এনেধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। ধন্যবাদ।